সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাই আজি পুনৰবাৰ আপোনালোকৰ কাষলৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে জানে আজি গুড ফ্ৰাইডে আৰু আজিৰ এই দিনত আমি চাৰ্চলৈ যাব পৰা নাই আৰু ঘৰে ঘৰে আমাৰ সেৱা উপাসনাবিলাক কৰা হৈছে। তো যি কি নহওক, দেশৰ যি পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে আমি ইয়াক মানিব লাগিব, কাৰণ নিজৰ সুৰক্ষা ইয়াতে আছে আৰু ইয়াৰ কাৰণে দেশৰ যি আইন ব্যৱস্থা ইয়াক আমি ধন্যবাদ দিব লাগিব। গতিকে আমি যদি সুৰক্ষিত পাই লকডাউনটোক মানে এটা কিবা বুলি নাভাবি, বাৰ্ডেন বা এটা মানে কিবা বুলি নাভাবি যদি আমি নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰোঁ, that is a good system provided by our government. তো যি কি নহওক, আজি হয়তো আমি ঘৰে ঘৰে আমি গীৰ্জা বা নিজৰ মানে পূজা উপাসনা যিবিলাক আমি কৰিছোঁ, কিন্তু অনাগত সময়বিলাকত আমি নিশ্চয় ভাল দিন পাম। সেইদিনত আমি আকৌ পুনৰ আগৰ ব্যৱস্থাবিলাক ঘূৰাই পাম নিশ্চয়। তো যি কি নহওক, আজি গুড ফ্ৰাইডে উপলক্ষে গীত গাবলৈ ইচ্ছা কৰিছোঁ আৰু এই গীত মোৰ নিজৰ ৰচনা কৰা গীত, নিজে লিখিছোঁ, নিজে সুৰ দিছোঁ ঈশ্বৰৰ গৌৰৱৰ কাৰণে। চ' আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। দুখৰে খোজৰ তালে তালে যিশুৱে ক্ৰুচ তুলি ললে, গলগথাৰ বাটলৈ চকু তুলি চা, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যা। দুখৰে খোজৰ তালে তালে যিশুৱে ক্ৰুচ তুলি ললে, দুখৰে খোজৰ তালে তালে যিশুৱে ক্ৰুচ তুলি ললে, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়। গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়। দুখৰে খোজৰ তালে তালে ত্যাগিলে তেওঁ আজি ৰাজ কিৰীটি, লবলে আঁকোৱালি কাঁইটৰ কিৰীটি। ত্যাগিলে তেওঁ আজি ৰাজ কিৰীটি, লবলে আঁকোৱালি কাঁইটৰ কিৰীটি। পাপক নাখিবলে আজি, পাপক নাখিবলে আজি, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়। গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়। দুখৰে খোজৰ তালে তালে
যাতনা ভুগিলে আজি, কত দুখৰ বোজা ললে আঁকোৱালি, কত যাতনা ভুগিলে আজি, কত দুখৰ বোজা ললে আঁকোৱালি, মুক্তি দিবলে আজি, মুক্তি দিবলে আজি, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়, দুখৰে খোজৰ তালে তালে, যিশুৱে ক্ৰুচ তুলি ললে, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ ক্ৰুচলে যায়, গলগথাৰ বাটলৈ চকু তুলি চাই, জগতৰ পাপৰে ভাৰ